নমস্কাৰ বন্ধুসকল, মোৰ কৃষ্ণামণি বৰাই আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। লগতে ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল। ভোগালী আয়োজনৰ যথেষ্ট ভিডিঅ' কৰিব লগা আছিল, কিন্তু সময়ৰ কম হোৱাৰ বাবে কৰিব পৰা নহ'লে, বিভিন্ন কামত ব্যস্ত থাকিব লগা হৈছে। তাৰ মাজতে যিকেইটা ভিডিঅ' এনেদৰে কৰি থোৱা হৈছিলে তাকে আপোনালোকলৈ বুলি আগবঢ়ালোঁ। পালি পিঠা বনাই থকা হৈছে, মানে এইটোক চেন পিঠা বুলিও কোৱা হয়। আমাৰ থুন নবৌয়ে এতিয়া খুব ধুনীয়াকৈ বনাব জানে। আপুনি ক'ত শিকিলে নবৌ বনাবলৈ? দেৱালীত বনাই ন? আপুনি মানে নেপালী ভাষাটোও চাগে ক'ব জানে ন? কিমান ভাল লগা নহয় নে? আমি বেলেগ এটা ভাষাও ক'ব জানো। তেওঁলোকে আপোনালোকক নেপালী ভাষাতে বিহুৰ শুভেচ্ছা দিব। অকণমান কৈ দিয়ক নবৌ। ৱাও, ইমান ধুনীয়া হৈছে। আমাৰ ফালৰ পৰা আপোনালোক সকলোলৈকে বিহুৰ শুভেচ্ছা থাকিলে। সকলো ভালে থাকক। এই ভাষাত এইটো কি বুলি কয়? শিয়াল ৰুটি। এইফালে আমাৰ পকা মিঠৈ বনোৱা কাৰ্য চলি আছে। এয়া আমাৰ মা বাবা, সেয়া হুনৌদা, এইফালে ধন্দা বহি আছে, জুই ফুৱাই আছে। এটা ডাঙৰ নবৌ কিমান পুৰি এতিয়ালৈকে কিমান বনালে নবৌ? কৰি আছো দেই। সীমা কোৱা আকৌ কিবা এটা বিহুৰ শুভেচ্ছা। এয়া ভোগালী বিহু উপলক্ষে আমি পকা মিঠৈ তৈয়াৰ কৰাত লাগি আছো। ইতিমধ্যে আমাৰ মিঠৈ বনোৱা কাম শেষ হৈছে। হিচাপ নিকামত আমাৰ দুগৰাকী বোৱাৰী লাগি আছে। এইজনী হ'ল সৰু বোৱাৰী, এইজনী হ'ল ডাঙৰ বোৱাৰী। শিয়াল ৰুটি এইয়া বিহুৰ শুভেচ্ছা দি দিয়া মোক। সকলোকে বিহুৰ শুভেচ্ছা থাকিলে বুলি কোৱা। সকলোকে বিহুৰ কোৱা শুভেচ্ছা থাকিলে। কি কাটি থকা হৈছে? কি কাটিছ দাদা? লোকেল ব্ৰইলাৰ কটা হৈছে। লোকেল ব্ৰইলাৰ এয়া আমাৰ দাদাই মাংস কাটি আছে। এয়া মাজনী নবৌ, মা একদম টুপি চুপি লগাই। এয়া আমাৰ মাংস ভাজি থকা হৈছে বৰ্তমান। কি মাংস কৈ দিয়া? কি মাংস? আমাৰ নক কোৱা মাতিনে কোৱা মাতিনে কোৱা নতিনে কোৱা নতিনে।